কান্দি আছা আইতাই বেছি কৰে মই দিম আইতাকে বোলে বেছি কৰে আমাৰ খপ্পা সোণাৰ খপ্পা আইতাই বোলে বেছি কৰে আইতাই বেছি কৰে আইতাই বেছি হ'ব ৰ যা সোণা নকৰে সেনেকুৱা হাই এভৰিৱান গুড মৰ্ণিং আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ আৰু সোণাই ৰাতিপুৱাই কান্দিছে ইটা নিব দিব লাগে মানে ইটা নিয়া মানুহ লগাইছে এটা তাৰপাছত তেওঁৰ লগত তাইক ইটা নিব দিব লাগে হয় মানে আমাৰ কাম কৰা মানুহজনে কৈ আছে ভৰিত পৰিব তাই মানুহজনকো খং এই ককাটো বেয়া এনেকৈ কান্দি আছে তাৰপিছত আইতাকে হাক দিলে আইতাককো খং কৰি কান্দি আছে আৰু এইফালে মই তাইক চাব আহিছিলোঁ আৰু এইফালে মই যে তাইক চাব গৈছিলোঁ এইফালে আমাৰ বেবী উঠি একদম পেচাব কৰি একদম থৈ দিছে তাৰপিছত মই পেঞ্চন খুলি দিলোঁ আৰু মই মোবাইলটো দেখি যি এটা হাঁহি মাৰিছে সেইকাৰণে মই ভিডিঅ' অলপমান কৰিলোঁ আৰু আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলোঁ দেখাই থাকিম আজি আপোনালোকক আমাৰ দিনটো আৰু আজি এটা কেকৰ অৰ্ডাৰ আছে আৰু লগতে দিনটো কেনেকৈ পাৰ কৰোঁ দেখাম আপোনালোকক আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব কি বাই বনাম ইয়া মা আলু কাটি থৈছে ইয়া বটি বুট আৰু আমাৰ সোণাক একবাৰ দেখাওঁ সোণা বাইদেউক একবাৰ দেখাওঁ একদম সাগৰ হৈ গৈছে আমাৰ চকু পানী দি কান্দি আছে অলপমান ইটা থ'ব দিলোঁ আৰু তাইক গোটেই দিনটো কাম কৰিব দিব লাগে হাজিৰা মানুহ নলগালেও হ'ল হয় ন এই অৱস্থা বন্ধ স্কুল বন্ধ নিদিলেও ভাল কেকৰ অৰ্ডাৰ থাকিলে প্ৰথম কাম এইটো ওলাই কিনে বাহিৰত থোৱা একদম বৰফ হৈ থাকে নহ'লে আৰু বৰফ হৈ থাকিলে বহুত টাইম লাগি যায় সেইকাৰণে এইটো বাহিৰত থ'ব লাগে আৰু ইয়াত ভোট জলকীয়া কি জ্বালা আলু ভাজিলোঁ ভাত হ'ল সেইফালে কেক বনাম আৰু মই এই কেক বনাবলৈ ট্ৰপলাইটৰ প্ৰিমিক্সটো ইউজ কৰোঁ আৰু প্ৰিমিক্সটো ইউজ কৰিলে ভাল এনে আগতে কণী চণী দিও বনাইছিলোঁ কিন্তু আজিকালি মই বেছিভাগ এনেকৈ ট্ৰপলাইটৰ ক্ৰীম নহয় প্ৰিমিক্সটোৱে ইউজ কৰোঁ কাৰণ এইটো মানে পানী দি পটাপট গুলি দিলোঁ বহাই দিলোঁ হৈ গ'ল কেক স্পঞ্জ ৰেডি আৰু এইফালে মোক একো কামেই মানে কান্দি আছিল এতিয়া মানে একো কাম অকলে কৰিব নিদিয়ে তাই চবতে তাই কৰিব লাগে আৰু কৰিব নিদিলেতো জানেই সাগৰখন ওচৰতে ডুবি যায় একদম সাগৰ ভালে হৈছে মোক সহায় কৰি দিছে আৰু মই মিক্সিটো চলাই আছোঁ যে একদম মাততে কিবা কৈ আছিলোঁ একো শুনা নাপায় তাইক মই কেকখিনি এনেকৈ মিক্স কৰিব দিছোঁ আৰু এতিয়া মই বুটকেইটা বটি আছোঁ ৰাতিপুৱাৰ ভাত খাবৰ হৈছে আৰু 9:30 বাজিয়ে গ'ল 10টা বজাত মানে কাম কৰা মানুহ আছে যিহেতু ভাত দিব লাগিব আৰু আমাৰ মেডামে মোক পূৰা হেল্প কৰিছে আজি আৰু এইবিলাক কৰিব দিলে ডাঙৰৰ কাম কৰিবলৈ মস্ত ভাল পায় আৰু কিন্তু তাই নিজৰ কাম যদি কৰিব দিওঁ সেইখিনি নহ'ব আৰু এইফালে ভাতৰ যোগাৰ কৰিছোঁ ৰাতিপুৱা আজি এনেকৈ খালোঁ আৰু আমাৰ এই কাপোৰটো চোন তোমাৰ কাপোৰটো মই টেবলেটটা তাকি আছোঁ তাৰমানে মই কাপোৰত যিহেতু মই নাজানো উঠাচোন তুমি সোণাৰ কাপোৰযোৰ 2 বছৰৰে গাটো কিন্তু ঠিকে হৈ আছে চুলিত তেল দিছোঁ তাই কেনে দেখা হৈছে আজি ন হাফ পেণ্টটো দেখাই দিয়াচোন তথাপিও গাত হয়ে মানে গাত আৰু 3 বছৰমান হ'বই নালাগে টুকু চাওঁ দাঙিব নালাগে দিয়া ৱালখন আমাৰ সোণাই কি ধুনীয়া অৱস্থা কৰি দিছে নতুন ঘৰ বনাইছে কালাৰটো এৰিছিও তুমি না পাটুৰা ঘূৰাও লাগছি দাদা দিছা পাটুৰা ক'ত হে ৰাম দেখাই নাপায় দৃশ্যা কি দাদাই লিখছি
দুই চাবাদুৰা এবাৰো কি চাইছা তুমি বাঘ চাইছে বাঘ বাবু আছে আইতাক ভাজি কাটি দিছে এতিয়া মই বনাম সেইফালে কেকটো হৈছে কেতিয়াবা হৈছে তাত এইটো আধা কেজিৰ কেক ডাঙৰ ডাঙৰ সৰু কেক আৰু এতিয়া চব্জি তব্জি বনাওঁ দালিও বনাওঁ কাম কৰা মানুহ আছে আমি যা ওয়াটারমেলন খাম ধুনিয়া টেস্টি হ'ব দিয়া যা সুজি আনিবা ধুনহলে চাও খাই খাই নেকি आज हम वाटरमेलन खाएंगे হ'ব দিয়া बड़ा वाला है खा सकती हूँ so very nice आपको खाना चाहिए पर हमारा दुकान पर आन सकती है हमारा मोनागुशी दुकान पर हम मोनागुशी में हो और हम इंडिया में हो बहुत टेस्टी देखो ना গজা আনিছে দেউতাই দাড়ি কাটিব যাওঁতে আৰু মই আগতে ভাতটো বনাই লওঁ তাৰপিছত কেক বনাম এইফালে চাওকচোন চাহ গাখীৰ দালি চব্জি চাৰিওফালে কি গৰমৰ দিন আহিছে বৰফ হৈ কিনে কৰিব লাগিব নহ'লে দিন নহ'ব আৰু এতিয়া মই কেকটো আইচিং কৰোঁ আৰু আইচিং কৰিবলৈ এয়া মই দেখিছেনে পাইপিং বেগত ক্ৰীমখিনি দিছোঁ যে সেইখিনি মই পৰহি ৰোৱা কেকটোৰ বনোৱাতে ৰোৱা মানে ক্ৰীম আছিলে সেইখিনি মই মানে সেয়া আইচত থৈ দিছিলোঁ এই মানে প্লাষ্টিকৰ টেমা এটাত ভৰাই এনেকৈ পাইপিং বেগত ভৰাই আৰু এনেকৈ থৈ দিলে এসপ্তাহমানলৈ ভালে থাকে তাতকৈ বেছিও থাকে বাৰু তথাপি এসপ্তাহলৈ একদম ভালে থাকে আৰু এইটো পিছত ইউজ কৰিব পাৰি কিন্তু যদি আপুনি আইচত নথয় তেতিয়াহ'লে নাথাকিব আৰু এনেকৈ মই ইউজ কৰোঁ এনেকৈ থৈ কিনে আইচত তাৰপাছত এতিয়া কেকটো মানে আইচিং মানে কি বুলি কয় ক্ৰাম কটিংটো হৈ গ'ল হৈ যোৱাৰ পাছত মই অলপমান ফ্ৰিজত থৈছিলোঁ থৈ কিনে এতিয়া হাৰ্ট শ্বেপ কাটি লৈছোঁ এনিভাৰ্চাৰী কেক হয় সেইকাৰণে হাৰ্ট শ্বেপ কাটিছোঁ কোৱা নাই বাৰু মানে আমাৰ ঘৰৰ ওচৰৰে ভাল চিনাকি আৰু চিনাকি মানে কি ঘৰৰ ওচৰৰে একেলগে মানে থাকোঁৱে গতিকে মই নিজৰ মতেই দিছোঁ একো ডিজাইন চিজাইন কৰা নাই হাজবেণ্ডে ফোন কৰিছে মোক কেক এটা লাগে বুলি আৰু মই আৰু ৱাইফজনী মোৰ মানে একেলগে পঢ়াই হয় আমি বান্ধৱী আৰু সেইকাৰণে কমপ্লিট আৰু কেক বনোৱাটো ডাঙৰ কথা নহয় কেক বনাই উঠি যিমান পাছত নহয় সেইটো ধোৱাহে আচল কথা আৰু ভাত চাত হৈ গ'ল সেইফালে সি একদম কান্দি কান্দি আইতাকৰ লগতে টোপনি গ'ল কাপোৰ ধুবলৈ আৰু 2টাই বাজিল প্ৰায় এইফালে মোৰ কাপোৰো হৈ গ'ল মেচিনত দি থৈছিলোঁ দেৰিকৈ দিছিলোঁ সিহঁত দুয়োটা গা ধুই উঠাৰ পাছত গোটেইখিনি কাপোৰ লগাই আৰু এতিয়া মই মেলি দিছোঁ চোতালত ৰ'দত দিয়া নাই ৰ'দ অলপ পিছত যাবই যিহেতু ষ্টেণ্ডালতে দিছোঁ কিন্তু ডাঙৰ কাপোৰখিনি ৰ'দত এনেকৈ চোতালত দিম বাৰু বিচনাৰ চাদৰ তাদৰ তাৰপাছত কাপোৰ চাপোৰ মেলি দি আহিলোঁ এইফালে আমাৰ হৈছে তাৰপাছত এতিয়া মই এইয়া মানে কাপোৰৰ দমটো জাপোঁ আজিৰ দিনটো বহুত ব্যস্ততাৰে পাৰ হ'ল ভালো লাগে এনেকুৱা ব্যস্ততা এনেই থকাতকৈ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আমাৰ উঠিলে মোৰ মাথুনি তাক ভালকৈ শুৱাই থওঁ এতিয়া বাই আজি ভিডিঅ'টো এইখিনিতে শেষ